নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, তোমালোকৰ বাবে এটি ভাল খবৰ আহি গ'ল আকৌ। অসমৰ স্বাস্থ্য বিভাগত পদ মুকলি হৈছে। টোটেল 114টা পদ মুকলি কৰি দিয়া হৈছে। তোমালোকৰ এই পদসমূহ কেতিয়াৰ পৰা তোমালোকে আবেদন কৰিব পাৰিবা, আবেদন অফলাইনত কৰিব লাগিব নে অনলাইনত কৰিব লাগিব, এই গোটেইখিনি কথা জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণখিনি চোৱা। ইয়াতে তোমালোকক মই এটা অনুৰোধ কৰিম, তোমালোকে যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখনেই হ'ল অসমৰ স্বাস্থ্য বিভাগৰ পৰা আজি অহা নটিফিকেশ্যন। তো ইয়াত তেওঁলোকে দুটা কেটাগৰীৰ কাৰণে নটিফিকেশ্যন উলিয়াইছে, এটা হ'ল টেকনিকেল আৰু এটা হ'ল নন টেকনিকেল। তো মই আজি তোমালোকক নন টেকনিকেলৰ পোষ্টখিনিৰ বিষয়ে আলোচনা কৰিছোঁ। তো তোমালোকে এই অফিচিয়েল নটিফিকেশ্যনটো ডাউনলোড কৰিব পৰা www.dhs.assam.gov.in পৰা তোমালোকে এইটো এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব পাৰা। তো তোমালোকৰ এই আবেদন প্ৰক্ৰিয়া অনলাইন যোগে হ'ব। 10 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু 24 ছেপ্টেম্বৰলৈকে তোমালোকে আবেদন কৰিব পাৰিবা। তো প্ৰথমতে আছে চোৱা হেল্থ এডুকেটৰ। হেল্থ এডুকেটৰৰ কাৰণে 56টা পোষ্ট দিয়া আছে। তো তোমালোকৰ এইটো এপ্লাই কৰিবৰ কাৰণে তোমালোকৰ যিকোনো ষ্ট্ৰীমৰ ছায়েন্স বা আৰ্টছ বা কমাৰ্চৰ হ'ব লাগিব, গ্ৰেজুৱেট হ'ব লাগিব, লগত 6 মান্থছৰ কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব আৰু দৰমহা থাকিব 14,000ৰ পৰা 60,500 টকা আৰু গ্ৰেড পে থাকিব 7,400 টকা। 2 নম্বৰত আছে একাউণ্টেণ্ট বা ফাইনেন্স। ইয়াতো তোমালোকৰ কমাৰ্চৰ ষ্টুডেণ্ট হ'ব লাগিব, BCom কমপ্লিট, লগত তোমালোকৰ ডিপ্ল'মা কোৰ্চ থাকিব লাগিব, তাতো দৰমহা ছেইম। তো 3 নম্বৰত আছে ষ্টেটিষ্টিকেল এছিষ্টেণ্ট। তো ইয়াতো তোমালোকৰ গ্ৰেজুৱেট হ'ব লাগিব প্লাছ ষ্টেটিষ্টিক বা ইকনমিক্স বা মেথামেটিক্সৰ তোমালোকৰ ছাবজেক্ট এটা থাকিব লাগিব তোমালোকৰ গ্ৰেজুৱেশ্যন যেতিয়া কৰিছা, আৰু 6 মান্থছৰ কম্পিউটাৰ লাগিব। তো 4 নম্বৰত আছে একাউণ্টেণ্ট এছিষ্টেণ্ট, তাতো গ্ৰেজুৱেট লাগিব। জুনিয়ৰ এছিষ্টেণ্ট LD, তাতো গ্ৰেজুৱেট লাগিব, ছেইম বাকীখিনি। তাৰপাছত আহিলে ষ্টেটিষ্টিকেল ক্লাৰ্ক, তাতো ছেইম, যিকোনো কমাৰ্চৰ ছায়েন্স যিকোনো ষ্ট্ৰীমৰ হ'লেও হ'ব, তোমালোকে গ্ৰেজুৱেট হ'ব লাগিব আৰু বাকীখিনি ছেইম। তো 7 নম্বৰত আছে ষ্ট'ৰ কিপাৰ। ষ্ট'ৰ কিপাৰৰ কাৰণে তোমালোকে হায়াৰ ছেকেণ্ডেৰী পাছ হ'লেও হ'ব আৰু গ্ৰেড পে 14,000 পৰা, দৰমহাটো ছেইম কিন্তু গ্ৰেড পেটো 6,200 টকা হ'ব। তো ইয়াত ৰিজাৰ্ভেশ্যন কিছুমান দিছে SC ST আৰু OBC। তো SC STৰ কাৰণে তোমালোকৰ ইয়াত ৰিজাৰ্ভেশ্যন আছে, OBCৰ কাৰণে 3 বছৰ আৰু SC STৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন কৰি দিয়া আছে। আৰু তোমালোকে এই আবেদনটো কোনো ধৰণৰ মাচুল দিব নালাগে, তোমালোকে 10 অক্টোবৰৰ পৰা আবেদন কৰিব পাৰিবা। তো তোমালোকে আশা কৰিছোঁ ইয়াৰ পৰা বুজি পাইছা। যেতিয়া ইয়াৰ আবেদন প্ৰক্ৰিয়াৰ লিংকটো এক্টিভেট হ'ব মই তেতিয়াই তোমালোকৰ কাৰণে এটা ভিডিঅ' আগবঢ়াই দিম। সেইকাৰণে তোমালোকে চেনেলটোক প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা।